তো হেল্ল' গাইজ, বৰ্তমান আজি মাধৱ মন্দিৰত গৈ আছোঁ। আপোনালোকক দেখাম ফাইনেলি গাইজ পাই গ'লোঁ আমি। এয়া এখন গেট, মাধৱৰ গেট। এইটো গাইজ মাধৱ মন্দিৰৰ পুখুৰী, এয়া চাওক। এয়া কাছু চাওক গাইজ, কাছু। এইটো কি ডাঙৰ কাছু। গাইজ আমি ভৰি চৰি ধুলোঁ এয়া পুখুৰীত। তো এয়া বৰ্তমান এতিয়া চেৰিত উঠিম, ওপৰত যাম। দাদা এজন আছে, তো এয়া নতুন ফাৰ্ষ্ট টাইম পালে। তো আমি এতিয়া বৰ্তমান ওপৰত উঠিছোঁ। আপোনালোকক দেখাম, ভিডিঅ'টো শেষলৈ চাই। क्या भाई কেনেকুৱা বয়া কেনা। তো ফাইনেলি গাইজ পাই গ'লোঁ। তো এয়া চাওক চাৰিওফালে পৰিৱেশ, এয়া চাওক। গাইজ বান্দৰ চাওক, এয়া বান্দৰ। এইটো গাইজ লক্ষী মন্দিৰৰ ভিতৰত যাম এতিয়া। গাইজ এয়া হৈছে মাধৱ মন্দিৰৰ ভিতৰৰ পৰিৱেশ। তো ভিতৰত কেমেৰা এলাও নাই, তথাপিতো মই কৰিছোঁ। তো গাইজ বৰ্তমান আমি এতিয়া ইয়াত কিবা এটা খাই ল'লোঁ। এতিয়া যাম কেদাৰ আৰু কামেশ্বৰ। তো আপোনালোকক আগৰ ভিডিঅ'ত দেখাইছিলোঁ কামেশ্বৰ, কিন্তু কেদাৰ দেখা নাছিলোঁ। তো এতিয়া কামেশ্বৰ আৰু কেদাৰ যাম, তো ভিডিঅ' চাই থাকিব। তো হেল্ল' গাইজ, বৰ্তমান এতিয়া আমি যাম কেদাৰত। তো বুলি যাইছোঁ, গাড়ী নুঠে আৰু ওপৰত। তো আছে আৰু পিছফালে মানুহ, সেইফালে দাদাই বুলি আছে, ৰিল বনাই আছে বৰ্তমান। তো দেখাই থাকিম আপোনালোকক। এয়া কেদাৰৰ মন্দিৰ। তো কেদাৰনাথ নহয় আচলমতে, কেদাৰ, অনলি কেদাৰ। আমি এতিয়া কেদাৰৰ ওপৰত আহিছোঁ, কিন্তু আগতো আহিছিলোঁ, কিন্তু তাৰ ভিডিঅ'টো মানে মোৰ তাত ডিলেট হৈ গৈছিল। তো এইবাৰ নতুনকৈ বনাওঁ। তো কেদাৰৰ আন এটা ভিডিঅ'। তো হেল্ল' গাইজ, বৰ্তমান মানে আমি একদম কেদাৰ মন্দিৰৰ পাহাৰৰ একদম ওপৰত। তো মানে মোৰ বেছি ভাগৰ ধৰ নাই, এই দাদাৰ পূৰা একদম ভাগৰ ধৰিছে। ৰিলচ বনাতে পূৰা ভাগৰ ধৰিছে, ইউটিউবৰ ভিডিঅ' কৰক, তেতিয়া বেছি ভাগৰ নধৰে। তো কি ক'ম গাইছে, আৰু ইয়াৰ প্লেচ দেখাই দিব এবাৰ। তো তাৰপিছত আৰু মাধৱত যাম, কামেশ্বৰ যাব আছে। তো বাই বাই। এইটো সাৰ গৰু গাইছ, আপোনালোক দেখাইছিলোঁ। বেউলা লখিন্দৰৰ মেলঘৰ এইটো গাইছ, সাত দুৱাৰ ৰাস্তাই চাওক। খেলখন যি খুন্দা খাইছিলে এয়া
চিন এয়া চাওক গাইজ টায়াৰবিলাক যে বনোৱা হয় এইবিলাকৰ পৰা ইয়াৰ আঠা চাওক এয়া চাওক চাৰিওফালে গছ এইবিলাক গছৰে টায়াৰ আঠা নিয়া হয় তো গাইজ বৰ্তমান এতিয়া আমি কামেশ্বৰ মন্দিৰত যাইছোঁ তো চাব আৰু ভিডিঅ'টো এইখন পথাৰ এইখন পথাৰেদি ফেলখন আহিছিল এয়া কামেশ্বৰ পালোঁ গাইজ গাইজ টিমে যি ইয়াত মানে ভাত খাইছিল থালিটো তো এইটো দেখাম চৰ ইয়াত তো গাইজ মাধৱ মন্দিৰত আকৌ আহিলোঁ তো ভোগ ৰেডি হৈ আছে বৰ্তমান তো এয়া চাৰিওফালে বান্দৰৰ উৎপাত চাওক ৰেডি ৰেডি আমাৰ কাৰণে ৰেডি তো গাইজ ইয়াত আহিব পাৰিলোঁ মানে মাধৱত তো বহুতে আহে আৰু ইয়াৰ প্ৰসাদটো বিৰাট টেষ্টি হয় মানে ভক্তি আৰু তো হেল্ল' গাইজ বৰ্তমান আমি এতিয়া যাবলৈ ওলালোঁ আৰু তো ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু অলপমান দেখাই দিম আৰু এণ্ডিঙত চাওক এয়া মাধৱ মন্দিৰৰ ভিডিঅ'টো ইমানেই আছিলে ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব বৰ্তমান মই নুমি আছোঁ এতিয়া ছাবস্ক্ৰাইব কৰি দিব ইয়াত আহে পাৰিলে আহিব